হিমন্ত মামা আমাক দলং দিয়ক দলং আমার লাগিবই হিমন্ত মামা আমাক দলং দিয়ক দলং আমার লাগিবই অসুবিধা হয়েছে আজি দশক ধৰি আমাৰ এই ছাত্ৰ ছাত্ৰী ইফালে কেইবাটাও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কেইবাটাও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে আমাৰ একমাত্ৰ শিক্ষানুষ্ঠান খোলাবান্ধা হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰী দৈনিক এই ৰাস্তাৰে যাতায়াত কৰে লগতে ইফালে আপোনালোকে জানে এটা PSC আছে এই PSCৰ ৰোগীসকলে এইটো ৰাস্তাৰে যাব লগা হয় অতি পৰিতাপৰ বিষয় দশক ধৰি এই ৰাস্তাটোৰ কোনো উন্নত হোৱা নাই কোনো উন্নয়নমূলক কাম হোৱা নাই গতিকে আপোনালোকৰ জৰিয়তে মই বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ নতুন বিধায়ক মাননীয় আব্দুৰ ৰহিম আহমেদৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে লগতে ইয়াতে এটা পকা ব্ৰিজৰ প্ৰয়োজন এই ব্ৰিজখন দি যাতে আমাৰ এই কণ মইনাহঁতৰ লগতে ৰোগীসকলৰ লগতে হাতৰুৱা বাটৰুৱা যিমান মানুহ আছে এওঁলোকৰ এই জমৰ যাতনাত ভুগি থকা কষ্ট যাতে দূৰ কৰি দিয়ে লগতে মাননীয় মুখ্যমন্ত্ৰী আমাৰ কৰ্মপটু মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অনুৰোধ যাতে আপুনি কৈ থাকে যে অসমৰ সম বিকাশ কৰিব সকলোৰে জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মাজত সম উন্নয়ন কৰিব গতিকে আপুনি অলপ আমাৰ চৰাঞ্চলৰ ফালে চকু দিয়ক আমাৰ চৰাঞ্চলত এই ৰাস্তা ঘাটৰ পকা ব্ৰিজৰ যথেষ্ট অসুবিধা যাৰ কাৰণে আমি এনেই শৈক্ষিকভাৱে পিছপৰা জাতি যাতে আমাৰ এইবিলাক উন্নয়ন কৰিবৰ কাৰণে যাতে আমাক এইবিলাক ৰাস্তা ঘাটৰ উন্নয়নৰ লগতে এই দলঙৰ প্ৰয়োজন সেইবিলাকো দি আমাক সহায় কৰে কিবা দুৰ্ঘটনা কৰে নেকি হয় ইয়াতে দুৰ্ঘটনাটো আমাৰ মাজে মাজে ঘটি থাকে আপোনালোকে জানে যে এতিয়া বাৰিষাৰ সময়ত যি সময়ত ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া যিবিলাক চৰ সেইবিলাকতে বানপানী নাই কিন্তু আমাৰ এই ভিতৰুৱা অঞ্চল হোৱা সত্ত্বেও মাথো এই ৰাস্তা ঘাটৰ অভাৱত ব্ৰিজৰ অভাৱত আমাৰ এই ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা ভোৰেৰে যাওঁতে দুৰ্ঘটনাত পতিত হয় কেতিয়াবা এনেকুৱা হয় মানে কাপোৰ কানি ভিজি যায় মানে এনেকুৱা দৈনন্দিন হৈ থাকে দুৰ্ঘটনা